গাইজ মানে আপোনালোকে জানে জুবিনৰ চিনেমা দাদাই চালে মানে দাদা কেনেকুৱা পালা তুমি চাই? নতুন চহৰ নতুন ট্ৰান্সফাৰ হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে এই ভিডিঅ'টো বাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, শেষ হ'ব কিন্তু ক'ত শেষ হয় নাজানো। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আজি মানে গৈ আছোঁ পাঠশালালৈকে। পাঠশালাত মানে আপোনালোকে জানে জুবিনদাৰ অসমীয়া ফিল্ম মানে ডক্টৰ বেজবৰুৱাৰটো চলি আছে, তালৈকে যাই কিনে বলক তাত লগ পাইছোঁ আপোনালোকক, বলক। মানে ইয়াতে আহিলোঁ, ইয়াতে মানে চিনেমা চাব আজি মানে একদম দুখৰ কথা, মানে কি চাব নাপালোঁ। তো অহাকালি আপোনালোকক আহি কিনে দেখাম, মানে হাউচফুল হৈ আছে ইয়াতে। অলপমান ভিতৰত দেখাম আপোনালোকক, চাওক। এতিয়া চলি আছে মানে ডক্টৰ বেজবৰুৱা, এইখন আপোনালোকে জানেই জুবিনদাৰ চিনেমা হয়, এইখন চলি আছে চাওক। তো এয়া আৰু মানে আহোঁতে অলপমান দেৰি হৈ গ'ল। তো 2টা বজাত মানে এখন চলি আছে, 2টা বজাত পাঠান চলি আছে এইখনৰ পিছফালে পাঠান। আৰু গাইছ মানে আমি অকলে টিকট নোপোৱা নহয়, মানে এই দাদাহঁতো নাপালে মানে টিকট। দাদাও আহিছে। দাদা ক'ৰ পৰা আহিছা তুমি? তোমাৰ নামটো দাদা? তো দাদাহঁতেও আহিছে, মানে সিহঁতে মানে নাপালে আৰু। অহাকালি চাম, অহাকালি আপোনালোক যিবাৰে দেখাম। তো আৰু এজন দাদা আহিছে। তো দাদা ক'ৰ পৰা আহিছা তুমি? দুজনে একেলগে? আচ্ছা আচ্ছা। বাকীটো নাপালোঁ টিকট। কালি চাবা? কালি আহি যাব আপোনালোকেও। আৰু গাইছ মানে আজি হ'ল নেক্সট ডে, আজি মানে গৈ আছোঁ এতিয়া চাব। তো আজি পাওঁ নে নাপাওঁ নাজানো। আৰু গাইছ মানে আহি দেখিলোঁ যোৱাকালিৰ দৰে মানে সেই আজিও সেই একে অৱস্থা, মানে চাওক। আৰু গাইছ ফাইনেলি টিকট পালোঁ দিয়ক। নতুন চহৰ নতুন ট্ৰান্সফাৰ। আৰু গাইছ মানে আপোনালোকে যদি চোৱা নাই চাব, কি ক'ম মানে আৰু গাইছ মানে এনেকুৱাকৈ শেষ হৈ গ'ল। তো গাইছ মানে আপোনালোকে জানে জুবিনৰ চিনেমা পালে মানে দাদা কেনেকুৱা পালা তুমি চাই? ভাল ন? তো গাইছ মানে আপোনালোকে জানে জুবিনৰ চিনেমা দাদাই চালে মানে দাদা কেনেকুৱা পালা চাই? লাষ্টলৈকে চাই ভাল লগা বেলেগ ইউনিক ষ্টৰী। ঠিক আছে ঠিক আছে, দাদা নামটো কৈ দিবা। ঠিক আছে। আপোনালোকে জানে জুবিনৰ চিনেমা দাদাই চালে, দাদা কেনেকুৱা পালে চাই? দাদাৰ নামটো কৈ দিবা। সঞ্জয় হালৈ। ঠিক আছে, থেংক ইউ। মানে ইয়াতে আহিলোঁ, ইয়াতে আহি মানে একদম দুখৰ কথা এটা, দুখৰ খবৰ মানে কি এই চিনেমা চাব নাপালোঁ, পূৰা একদম মানে হাউচফুল। তো